আজি বন্ধুসকল বহুতখিনি কথা আমি আলোচনা কৰিম আৰু এতিয়া গৰমৰ দিনত বহুতখিনি কথা আপোনালোকে সাৱধান হ'ব লাগিব আৰু বহুতখিনি কথা জানিব লাগিব। কেতিয়াবা আপোনালোকৰ কি হয় বহুতখিনি লোকচান হ'ব পাৰে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, ঠিক আছে? গোটেইখিনি কথা জনাই আছোঁ। অকণমানকৈ ফেফাই আছে, কিন্তু গোটেই জাগাখিনি ঠাণ্ডা, তো হ'লেও মানে অকণমান বহুত গৰম লাগে সিহঁতৰ। এতিয়া গৰম দিনত বহুতখিনি ভুল আপোনালোকে কৰিব নালাগে, তো এইবোৰ বিষয়ে জানিম আৰু আপোনালোকেও বুজি পাব। নমস্কাৰ বন্ধুসকল, আজি আমি বহুতখিনি কথা আলোচনা কৰিবলৈ আহিলোঁ আৰু আপোনালোকেও ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকৰ মতামতবোৰ দাঙি ধৰিব বা আপোনালোকে কমেণ্ট কৰি জনাব মোৰ এই ভিডিঅ'টোত কেনেকুৱা আপোনালোকৰ গাহৰি পুহি এতিয়া কেনেকুৱা হৈ আছে, আপোনালোকে লোকচান হৈছে নে লাভ হৈছে না বা আৰু কিবা কিবি হৈছে। তো বহুতখিনি কথা মানে ময়ো জনাম আজি, আপোনালোকে শেষলৈকে চাব আৰু গাহৰি বজাৰটোৰ বিষয়ে কিছুমান কথা আলোচনা কৰিম। তো মানে কথাটো কি হ'ল, আমাৰ গাহৰি বজাৰখন এতিয়া মানে মাংসৰ যিখন বজাৰ বহুত বেছিকৈ ভাল মানে দিশত আহিছে আৰু মানে ইয়াতে কথা মানে গাহৰি ডাঙৰ গাহৰি পোৱাই নাযায়, এনেকুৱা নিচিনা হৈ গ'ল। ইমান বঢ়িয়া মানে বজাৰ চলি আছে আৰু পিগলেট পোৱালিবোৰৰ দাম মানে অকণমান এতিয়ালৈকে মানে কমি আছে। তো মই দেখুৱাম মোৰ কেইটা পোৱালি আছে গাহৰি পোৱালি আৰু কেইটা বুকিং হ'ল আৰু কেইটা বিক্ৰী হ'ল। তো সকলোবোৰ কথা দেখুৱাই আছে, মানে শেষলৈকে চাব। কোনোবা এটা নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ল'ব, যাতে আহি থকা নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। তো গোটেইখিনি গাহৰি দেখুৱাম আৰু বহুতখিনি আলোচনা কৰিম, আপোনালোকেও শেষলৈকে চাব, ভাল লাগিব কিবা এটা, ঠিক আছে? অকণমান সময় উলিয়াই লওক আৰু চাব ভিডিঅ'টো শেষলৈকে। এতিয়া কথা বন্ধুসকল, এইজনী মোৰ গাভিনী গাহৰি বঢ়িয়াকৈ শুই আছে। এইটো ফ'কাছ কৰিব পৰা নাই চাগে মোবাইলটো, আৰু তেনেকুৱা কথা। আৰু বেছি গৰমত এতিয়া গাহৰিবোৰ বান্ধিব নালাগে। সিদিনাখন মোৰ কি হ'ল, মানে আমাৰ ঘৰৰ ওচৰৰে এজন মানে বাইদেউৰ বহুত বেয়াকৈ লোকচান হৈ গ'ল। মোৰ পৰা নিয়া পোৱালি আছিলে, তো সেই পোৱালিটো মানে কি কৰি মৰিলে আপোনালোকে দেখুৱাই আছোঁ। অকণমান পাছতে আপোনালোকে শেষলৈকে চাব, সেইটো কথা জনাই দিম। অকণমান ইয়াতে আমি আলোচনা কৰি লওঁ। তেনেকুৱাকৈ মানে কথা মোৰ এইটো গাহৰিটো বন্ধুসকল ই প্ৰায় 10টা পোৱালি দিছিলে আৰু এতিয়া বৰ্তমান 9টা আছে ইয়াতে পোৱালি। এটা মৰিলে, আপোনালোকক দেখুৱাইছোঁ। বতাহ বৰষুণত মানে বহুত বেয়াকৈ লোকচান কৰি গ'ল মোৰ এইখন মানে ফাৰ্মখন। এইখন ফাৰ্মৰ দুখনমান টিং উৰুৱাই লৈ গৈছিলে, তো এইখনো বান্ধিলোঁ। আৰু এইখন যোনখন নেকি মোৰ ছাগলীৰ গঁৰালখন আছিলে, ছাগলীৰ ফাৰ্মখন, তো গোটেই মানে উৰুৱাই লৈ গৈছিলে। তো মই দেখুৱাম অকণমান ভিডিঅ'টো ক্লিপটো, অকণমান পাছতে চাব, আপোনালোকে দেখি পাব। মানে বহুত মোৰ লোকচান হৈছিলে এইকেইটা দিনতে। তো এতিয়া মই মানে তো কি ক'ম আৰু, মানে হ'লেও কৰিবই লাগিব কিবা এটা কৰিব গ'লে মানে কিবা এটা হয়। তো আপোনালোকে সেইটোকে চিন্তা কৰি যদি নকৰে ফাৰ্মখন বা যিকোনো কাম নকৰে, তেতিয়া আপোনালোকে ডাইৰেক্টলি লোকচান হ'ব। তো সেইকাৰণে ধৈৰ্য এটা কৰিব লাগিব, কিবা এটা কৰি আপোনালোকে আগুৱাই যাব লাগিব। ঠিক তেনেকুৱাকৈ এতিয়া পোৱালি মোৰ বিক্ৰী হোৱা নাছিলে সেইকেইটা দিনতে। পোৱালি প্ৰায় আপোনালোকক মই ভিডিঅ' দিছিলোঁ, মোৰ পোৱালিখিনি কোনোবা লাগে যদি ল'ব বুলি। তো পোৱালি সিদিনাখন দাদা এজনে আহি লৈ গ'ল ইয়াৰ পৰা। আৰু বৰ্তমান এতিয়া মোৰ পোৱালি ইয়াতে মানে মোবাইলটো দেখিছে নাই, ইয়াত মোৰ পোৱালি এতিয়া আৰু 3টা মানে বুকিং হ'ল, আৰু এই ডাঙৰটো হ'ল আৰু ইয়াত সৰু 2টা লৈ যাব। আৰু 2দিনমান পাছত আহিম বুলি কৈছে, পইচাটো অলৰেডি দিয়া হৈ গৈছে। তো মানে টাইম নোপোৱাৰ কাৰণে মানে তাহাঁতৰ এতিয়া ফাৰ্ম মানে বনোৱা নাই, সেইকাৰণে মানে ল'ব অহা নাই। অলৰেডি পইচা দি গৈছে। তো ইয়াতে 3টা পোৱালি মোৰ অলৰেডি বিক্ৰী হৈ আছে আৰু 3টা বাকী আছে। তো সেইকেইটাও ভাবিছোঁ কি এইকেইটা দিনতে বিক্ৰী হৈ যাব বুলি। তো যি কি নহওক, তেনেকুৱাকৈ এদিনত ভাল দিন আহি যায়। আৰু ইহঁতৰ মাকটো কি হ'ল, ইহঁতৰ মাকটোকো মই বিক্ৰী কৰি দিলোঁ। প্ৰায় ইহঁতৰ মাকটোক মই 13,500 টকাত বিক্ৰী কৰিলোঁ। মানে মোৰ গাহৰিটো অনা খাইছিলে 15,000 কিমান বা টকাত আনিছিলোঁ মই। কিন্তু কি হ'ল, পোৱালিটো তাৰ 8টা পোৱালি মানে 3টা পোৱালি বিক্ৰী কৰিলোঁ অলৰেডি। আৰু তাৰপিছতে এতিয়া তাৰ ভাগত 2টা আছে আৰু 5টা পোৱালি চেল আউট হৈ গ'ল। মানে কথা এই মাকটোৰ, আৰু বাকী এইটো এটা যি আছিলে, সেইটো আগৰ বেষ্ট আছিলে, সেইটো পোৱালিটো বিক্ৰী হৈ গ'ল। তো কথা মই ইয়াতে 5টা পোৱালি সেইটো মাকটোৰ বিকিলোঁ। 5টা পোৱালিত আপোনালোকে এনেই কেলকুলেশ্যন কৰক, মতাকেইটা 4,800 5,000কৈ বিকিলোঁ। আৰু মাইকীটো মানে ইহঁতক যোনটো নেকি অলপ সৰু পোৱালি, এইটো সেইটো ডাঙৰটোৰ দাম এক্সট্ৰা, ডাঙৰটোৰ মানে 4,200 টকা লৈছোঁ আৰু সৰুটো 3,800 টকা লৈছোঁ। তো 3,800কৈ পোৱালি মোৰ মাইকী পোৱালি বিক্ৰী কৰিলোঁ এতিয়া। তো এইকেইটা দিন মানে ক'বলৈ গ'লে মোৰ অৱস্থা ইমান বেয়া নহয়, ঠিক ঠাক আছোঁ তেনেকুৱাকৈ। আৰু আপোনালোকক তেনেকুৱাকৈ কৰি থাকিব, অলপ ধৈৰ্য কৰিব, পোৱালিবোৰ তেনেকুৱাকৈ ভালকৈ ৰাখক। পোৱালি এনেও বিক্ৰী হ'ব। আৰু এতিয়া কথা মাংসৰ বজাৰখন বহুত ভাল দিশত আহিছে। তো সেইকাৰণে মানে পোৱালি বজাৰৰ যথেষ্ট ভাল হ'ব, আৰু তাকে আশা কৰিছোঁ সকলোৱে তেনেকুৱাকৈ ছাপোৰ্ট কৰিব আপোনালোকৰ, আৰু আপোনালোকৰো তেনেকুৱাকৈ ভাল হওক বুলি মই কামনা কৰিছোঁ। আপোনালোকৰ যদি কাৰোবাৰ ফাৰ্ম আছে, আপোনালোকে আগুৱাই যাওক তেনেকুৱাকৈ। আৰু ই মোৰ বৰটো, ইও বহুত সহায় কৰিলে মোক ফাৰ্মখন আগুৱাই নিয়াত।
তো ইও প্ৰায় 30,000 মান এতিয়ালৈকে দিলে মোক, মানে ক্ৰছ চছ কৰা 30,000 মান দিলে গাহৰিটো। বহুত ধন্যবাদ গাহৰিটোক, অনা দামটো উচুল হৈও মানে বহুতখিনি দিলেই ঘৰটোৰ ৰিকভাৰ কৰি দিয়া নিচিনা হ'ল। তো ইফালে আছে আমাৰ বাইদেউজনী ধুনীয়াকৈ শুই আছে, ইও প্ৰেগনেণ্ট আছে, ই। আৰু ইয়াৰ কেইটা পোৱালি দিছিলে, 7টা পোৱালি। তো ইয়াৰ 6টা পোৱালি আগতে বিক্ৰী হ'ল, আৰু এটা যি আছিলে ইয়াৰ পোৱালি আছিলে, তো ইয়াৰ পোৱালিটো বিক্ৰী হ'ব এতিয়া, মানে বুকিং হৈ গ'ল। তো ঠিক তেনেকুৱাকৈ মানে বস্তুখিনি ভালকৈ পুহি গ'লে মানে ভাল এটা মানে ফল পোৱা যায়। তো তাকে লৈ আপোনালোকৰ তেনেকুৱা যদি লোকচান হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এতিয়া আপোনালোকে যদি লোকচান হৈছে অকণ ভালকৈ কৰিবলৈ চেষ্টা কৰক। বহুতখিনি মানে ইয়াতে কি হয়, বহুতখিনি মানে আপোনালোকে ইয়াতে ধৈৰ্য ধৰিব লাগে। গাহৰি ফাৰ্মত বেছি ধৈৰ্য ধৰিব লাগে, মানে কেতিয়াবা পইচা বহুত সোমাই যায়, বেয়াকৈ সোমাই যায়, তেতিয়া মানে কি হয় মনবোৰ ডাউন হৈ যায়। তো সেইকাৰণে মানে মানুহে কিছুমান মানে আধাতে বাদ দি দিয়ে, কম দামত বিক্ৰী কৰি লোকচান এটা হয়। আৰু কিছুমানৰ গাহৰিৰ বহুত বেমাৰ এতিয়া আহিছে, তো ঠিক তেনেকৈ আমি মাংস খোৱাটো ছেফটি হ'ব লাগে, ছেফটি কৰি খাব লাগিব। আৰু ইফালে ফাৰ্মখন ভালকৈ কৰিব পাৰিব লাগিব। তো কেতিয়াবা মানে বহুত আলচি লাগি যায়, তো ফাৰ্ম চাফা কৰা নাখায় তেনেকুৱাকৈ, সেইখিনিও মানে মেইনটেইন কৰিব লাগিব। আৰু ইয়াতে বহুতখিনি কথা আছে। তো তাকে লৈ বন্ধুসকল আমি এতিয়া গাহৰিটো যি মোৰ মৰিছিলে, তাকে অকণমান দেখুৱাওঁ কেনেকুৱাকৈ মৰিছিলে, কি কথা। মানে সেইদিনাখন কি হ'ল, ৰ'দত মানে গাহৰিটোক এৰি দিছিলে, ৰ'দত এৰি দিওঁতে মানে কি হ'ল, ৰছীটো অকণমান লাম্বা আছিলে, এইটো ৰছীটো এৰি দিওঁতে মানে কি হ'ল, গাহৰিটো পাক খাই থাকিলে জংঘলত। তো জংঘলত পাক খাই থাকোঁতে আহিব নোৱাৰিলে, তেনেকুৱাকৈ অকণমান বহুত গৰমটো অকণমান মানে কষ্ট পাই তাতে মৰি থাকিলে। তো সেইকাৰণে আপোনালোকে আৰু এটা কথা মন কৰিব, গাহৰিক গৰমত কেতিয়াও নাৰাখিব, সদায় ছায়া জেগাত ৰাখিবলৈ চেষ্টা কৰিব। আৰু বন্ধুসকল মানে অকণমান পানী দিয়াৰ চেষ্টা কৰিব। বেছি গৰমত পানী মূৰত ঢালি নিদিব, কিন্তু গাত ঢালিব পাৰে তেনেকুৱাকৈ। এতিয়া গৰম দিনত বহুত সাৱধান কৰি আপোনালোকে চলিব, তেতিয়াহে আপোনালোকৰ ফাৰ্মকেইখন আগুৱাই নিব পাৰিব। তো যি কি নহওক, মোৰ এটা সৰু ভিডিঅ' আপোনালোকক দিলোঁ, আৰু তেনেকুৱাকৈ মই মানে কিছুমান কথা জনালোঁ আপোনালোক। আৰু আপোনালোকে জনাব আপোনালোকৰ ফাৰ্ম খুলি লছ হৈছে নে লাভ হৈছে। তো আপোনালোকে ভালকৈ কৰিব চেষ্টা কৰক, যদি লছ হৈছে আৰু এইটো ভালে হৈ আছে, আপোনালোকে ভালদৰে কৰি যাবলৈ চেষ্টা কৰক। তো ইমানখিনি আপোনালোকে বিচাৰিব নালাগে, বহুত যে ইমানটো পাম, ইমানটোখিনি কৰিম, তো বহুত বেছি ভাবিব নালাগে, কমকৈ কৰি যাওক। মানে খুব 3টা 4টা আমাৰ নিচিনা সৰু তেনেকুৱাকৈ মোৰ নিচিনাকৈ বেলেগৰ নিচিনা মানে বহুত ডাঙৰকৈ 10টা মাইকী পালিম বা তেনেকুৱাকৈ আপোনালোকে ভাবিব নালাগে। মানে 4টা 5টা তেনেকুৱাকৈ কৰি যাওক, বহুতখিনি সুখী থাকিব। তো বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমান আছে, সকলোকে চবেই ধন্যবাদ, থেংক ইউ। আৰু সকলোকে বাই বাই, লগ পাইছে নেক্সট নতুন ভিডিঅ'ত। আজিলৈ ইমানে এৰিছোঁ দিয়া, বাই বাই।